বাৰ ঘৰত আজি প্ৰথমটো দিন আৰু প্ৰথম দিনাই খাম হাঁহৰ মাংস। এয়া মাংস ৰেডি কৰি লৈছে, বায়ে বনাব এতিয়া কোমোৰাৰ লগত। বহি আছে, জীয়েকে মাংস বনাইছে, হাঁহৰ মাংস গন্ধ লৈ বহি আছে। এইফালে জুইত বনাব হাঁহৰ মাংস, আমাৰ ৰান্ধনি পুৰা হাঁহৰ মাংস বনাইছে আৰু ন। এতিয়া ভনীয়েকক খোৱাহে কথা, মাক আৰু ভনীয়েক আহিছে, কোনে পায় আৰু। মায়ে পুৰা একদম বহি আছে। মাংস বনোৱাৰ ওচৰত বহি আছো, মাংস খাম বুলি। ৰান্ধনীয়ে এতিয়া কিমান দেৰি কৰে ঠিক নাই আৰু। ঠাণ্ডা পুৰা, এফালে জুই জ্বলি আছে একদম দমদমকে। এইফালে আমি মাংস টেষ্ট কৰিছো। কৈ দিয়া কেনেকুৱা হৈছে মাংস? টেষ্টি নে? দেখাই দিয়া, খাই দেখাই দিয়া। আইও আমি মাংস টেষ্ট কৰি লওঁ দেই। আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল, এতিয়া খাব লাগে। আপোনালোককো ভাবিলোঁ দেখাই দিওঁ হাঁহৰ মাংসখিনি। চাওকচোন ইমান টেষ্টি হৈছে, মোৰ জিভাৰ পানী পৰি গৈছে, একদম কেতিয়া খাওঁ লাগি গৈছে। এতিয়া সোনকালে খাই লওঁ। আমাৰ মুনুক মাম খুৱাইছে। মুনুৱে হাঁহৰ মাংস খাই কেনেকুৱা পোৱা? ভাল পাইছা? টেষ্টি হয়। এয়া টেঙা খোৱা পাৰ্টি। এইফালে মই টেঙা খাবলৈ বহি আছো। এইফালে ৰবাব টেঙা কাটি আছে, এইফালে আমাৰ খুৰী দেউ, এইফালে আমাৰ বিয়নী, সেয়া টেঙা খাবলৈ বহি আছে। পাইছা নাই ঢুকি? আমাৰ এগৰাকী কলপাত কাটিবলৈ আহি পৰি নমৰিবি দে আই। পাৰিলি নে? টেঙা খাবলৈ কলপাত কাটিছে। কলপাতত টেঙা খোৱা মজাই বেলেগ আৰু ন, বুজাইহে বুজিব। খাবলৈ পাত কাটি অনা হৈছে, কলপাতত ৰবাব টেঙা খোৱা মজাই বেলেগ আৰু। গুড মৰ্ণিং গাইজ। এয়া দেখিছেনে, চাহ আহি একদম মুখৰ আগত হাজিৰ। একাপ চাহৰ অবিহনে গোটেই দিনটোৱে আধৰুৱা, গতিকে এতিয়া মই চাহ কাপৰ এনজয় কৰি লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এইফালে আমাৰ মুনু স্কুল যাবলৈ ৰেডি হৈ গ'ল। হাঁহিব, সেইকাৰণে তোমাক দেওবাৰে চাবোন মাৰি দিয়ে পুৰা। কোনে মাৰি দিয়ে চাবোন? মায়ে মাৰি দিয়ে। অঁ, সেইটো কথা। এতিয়া তুমি যাবা স্কুললৈ ন? মই এবাৰ ঘৰলৈ যামগৈ আৰু। তুমি স্কুললৈ নেযাওঁ? কেলে? এনেই নাযাওঁ নে? ৰুমাল বেগতে আছে। যোৱা দেই। বাই বাই। গুড মৰ্ণিং গাইজ। আজি হৈছে নেক্সট ডে'। আজি বাৰ ঘৰৰ পৰা যামগৈ।
এখেতে নিবৰ কাৰণে আহিব। যোৱাৰ কথা ভাবি মনটো খুব বেয়া লাগি আছে, কাৰণ 4টা দিন থাকিলোঁ বাৰ ঘৰত। বিশেষকৈ মুনুৰ বাবে, তাই মিমি বুলি ক'লে একদম পাগল হৈ থাকে। এতিয়া মোক যাবলৈ নিদিয়ে, ৰাখি আছে, তুমি থাকা একেবাৰে থাকা তেনেকৈ কৈ আছে। সেইবাবে মনটো বহুত বেয়া লাগি আছে। কিন্তু তথাপিতো আৰু মইতো যাবগৈ লাগিবই, কাৰণ এতিয়া বিয়া হ'লোঁ যিহেতুকে মোৰো এখন ঘৰ আছে, যাব লাগিবই। তথাপিতো মনটো অলপ দুখ লাগি আছে, কাৰণ বাই ভনীৰ মৰম চেনেহটো অলপ মানে বেলেগ। যিসকলে আছে বাই ভনী তেখেতলোকে নিশ্চয় গম পায় চাগে। বহুত বেয়া লাগি আছে। কালি ৰাতিৰ পৰাই মনটো বেয়া লাগি আছে যামগৈ বুলি। গতিকে যোৱাৰ সময়ত চাগে আপোনালোকক একো দেখুৱাব নোৱাৰিম, ভিডিঅ' কৰিব নোৱাৰিম। যদি যোৱাৰ সময়ত ভিডিঅ' কৰিব পাৰোঁ তেতিয়া নিশ্চয় মই ভিডিঅ' কৰিম, আৰু কৰিব নোৱাৰিলেও মই আপোনালোকক ঘৰত গৈ পুনৰ লগ পাম।